আপোনালোকে জনা শুনা মানুহ আপুনি মোক খালি এবাৰ কওক যে আমি ভিতৰলৈ কিয় সোমাব নোৱাৰোঁ কিয় সোমাব নোৱাৰোঁটো কৈ দিলে মই ভিতৰলৈ নাযাওঁ আপুনি ক'ব পাৰিব কিয় সোমাব নোৱাৰোঁ সেইটো কৈ দিয়ক আমি নাযাওঁ কিয় সোমাব কি কাৰণে কিয় আপুনি জনাওক আমাক এইখনটো আপোনাৰ ঘৰৰ পূজা নহয় দাদা আপুনি ভগৱানৰ আশীৰ্বাদ অকলে লওক দাদা এইফালে কথা পাতক আপুনি কোনটো মান দিয়ক আপোনালোকে এখন ৰাজহুৱা পূজা কৰিব আৰু তাত আমাক সোমাবলৈ নিদিব এইফালে কথা পাতক কোন আছে মন্দিৰ কমিটি কোন আছে কথা পাতক আপোনালোকে কিয় আমাক মন্দিৰৰ ভিতৰত সোমাব নিদিয়ে কওক মইটোতো হিন্দু ছোৱালী ইয়াত বহুত হিন্দু মানুহ আছে আমি ইয়াতে কৰাই লৈ আহিছোঁ মন্দিৰৰ ভিতৰলৈ যাম আপুনি কিয় সোমাব নিদিয়ে বেনাৰ নাই পোষ্টাৰ নাই একো নাই মন্দিৰত সোমাব নিদিয়ে কাৰণ আমি কংগ্ৰেছী মানুহ মন্দিৰত সোমাব নোৱাৰে আপুনি কিয় এতিয়া উত্তৰ দিব পৰা নাই কওক আপুনি কিয় উত্তৰ দিব পৰা নাই আমি যামগে আপোনাৰ কথা মতে আমি ভগৱানৰ আশীৰ্বাদ কিয় নকৰোঁ আপোনাৰ নামটো লিখা নেও আপুনি কিয় দাদা এফালে চাওকচোন আপুনি সেইফালে কিয় চাই গোটেই ভগৱানৰ আশীৰ্বাদখিনি মা মনসাৰ আশীৰ্বাদ আপুনিয়ে লওক কিন্তু আপুনি মোক জনাওক যে আমি মন্দিৰলৈ কিয় যাব নোৱাৰোঁ সেইটো জনাওক পাৰিবনে নাই জনাব পাৰিবনে নাই আপোনাৰ ঘৰৰ পূজাটো নহয় এখন দেওৎপাৰাৰ পূজা ইয়াত মোৰ হাতত ইনভিটেশ্যন আছে আপোনালোকে কিয় যাব নিদিয়ে খালি কওক আপোনালোকে কিয় যাব নিদিয়ে চাবা দাদা যি মন্দিৰৰ পৰা আপোনালোকে এনেকৈ আমাক আঁতৰাই দিছে সেই মন্দিৰৰ মায়ে যদি এদিন আপোনালোকক এনেকৈ আঁতৰাই নিদিয়ে আমাৰো কাণ কাটি পেলাই থৈ দিব না আপুনি মোক জনাওক না আপুনি কিয় যাব নিদিয়ে কিয় নজনাব আপুনি আপুনি কিয় মানা কৰিছে আপুনি কিয় মানা কৰিছে আপোনালোকে কি এখন আপোনাৰ ঘৰ নেকি আপোনাৰ ঘৰ মই আপোনাৰ ঘৰত গৈছোঁ যে আপোনালোকে শুনক এটাই কথা আমি হিন্দু ছোৱালী আমিও মন্দিৰ সকলোবিলাক খাই আমি মন্দিৰত যাব বিচাৰিছোঁ আপুনি কিয় যাব নিদিয়ে মোক খালি এবাৰ জনাই দিয়ক কিয় যাব নিদিয়ে মন্দিৰত কিয়নো যাব নিদিয়ে কিয় যাব নিদিয়ে আমাৰ হাতত ইনভিটেশ্যন আছে বাৰু ইনভিটেশ্যন বাদ দিয়ক আমি এনেই যাম পূজাখনলৈহে যাম আপোনালোকৰ লগত কাজিয়া কৰিবলৈ নাযাওঁ ইয়াত কোনো বেনাৰ নাই ইয়াত কোনো পোষ্টাৰ নাই আপোনালোকে কিয় মানা কৰিছে আপুনি খালি জনাই দিয়ক না আপুনি জনাওক না আপুনি কিয় মানা কৰিছে আপুনি জনাওক কিয় যাব নিদিয়ে আপুনি কিয় যাব ৰাজহুৱা পূজা হয় না মন্দিৰত যাবলৈ পাৰ্মিশ্যন লাগে নেকি আপোনালোকৰ ঠিক আছে মই নক'ব মই কথা নক'ব মই কথা নক'ব মই নক'ব লোকে লাভ লগালে কি কথা কিবা এটা কাৰণত পইচা পইচাৰ কাৰণে ৰাজহুৱা পূজা যাবা আমি কি প্রশাসন পাই পূজা মন্দিরের পূজা পাই তেতিয়াৰ পৰা তেওঁ বাধা দি আছে বুজিছে তেওঁ তেতিয়াৰ পৰা মানা কৰি আছে পাৰ্টিৰ কথা অহাই নাই কথা অহাই নাই অধিকাৰ নাই
মিলি কৰি যাব দিছে বোলে যাব দিছে চিঠি দি মোক মাতি মই চিঠি এখন দিয়াৰ পিছত মই দিবি মই কংগ্ৰেছ কৰোঁ কাৰণে নহ'ব নহয় ভাল এনেই আৰু ৰাস্তাত ৰখি যদি এনেকে মানা কৰে এচামক সোমাব দিয়ে বেলেগ কথা নহয় জানো ৰাজহুৱা মন্দিৰত এইটো হ'ব নহয় হ'ব একো নাই লগা হ'লে আমি মন্দিৰলৈ নাযাওঁ আৰু ইয়াৰ পৰা আশা কৰিছো আপোনালোকৰ মন্দিৰৰ মানুহবিলাকে খুব আশীৰ্বাদ লওক আপোনালোকে গোটেই জীৱনটো ভোগ কৰক একেবাৰে শাসনত থাকক আমি মন্দিৰলৈ লাগিলে নাযাওঁ আহিছিলোঁ আৰু আমাক সোমাব নিদিয়ে আমাৰ লগত ঘৰৰ আহিছে সেইকাৰণে নিদিয়ে